আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম চিপাজাৰ বিএড কলেজৰ 2023-24 বৰ্ষৰ বিএড ফাৰ্ষ্ট ইয়েৰৰ এডমিশনৰ বিষয়ে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিএডৰ এন্ট্ৰেন্স এক্সামৰ প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ কৰিছে আৰু অহা 31 আগষ্ট তাৰিখে সিহঁতে ফাইনাল মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু সেই হেতুকে ইতিমধ্যে চিপাজাৰ বিএড কলেজৰ ফালৰ পৰা 2023-24 বৰ্ষৰ বিএড এডমিশনৰ কাৰণে নটিফিকেশ্যন প্ৰকাশ কৰিছে গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে চিপাজাৰ বিএড কলেজৰ ফৰ্মসমূহ কেতিয়া দিব লাষ্ট ডেট কেতিয়া বা ইয়াৰ লগত জড়িত আনুষংগিক গোটেই কথাখিনি আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক কেইটামান কণ্টেক্ট নাম্বাৰ দেখুৱাম যিটো কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি চিপাজাৰ বিএড কলেজৰ বিএড এডমিশ্যনৰ সম্বন্ধে সবিশেষ ইনফৰমেশ্যন লাভ কৰিব পাৰিব এইটো সব কণ্টেক্ট নাম্বাৰবিলাক যে আহিছে দেখা পাইছে ইয়াতে এটা দুটা তিনিটা চাৰিটা কণ্টেক্ট নাম্বাৰ দিয়া আছে লগতে ইমেইল আইডিও দিয়া আছে এইখিনি কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো এতিয়া আহিছোঁ আপোনালোকক মূল বিষয়লৈ য'ত কোৱা হৈছে যে চিপাজাৰ বিএড কলেজৰ বিএড এডমিশ্যনৰ বিষয়ে ইয়াতে দেখা পাইছে চিপাজাৰ বিএড কলেজৰ বিএড এডমিশ্যনৰ নটিচ এটা লিখিছে This is for general information to the intending candidates for admission into BEd course that the admission form can be collected from the office on payment of rupees 7,050 during office hour. Submission of last date of admission form and other admission procedure will be notified as and when the final merit list published by the Guwahati University Authority. যিসকলে চিপাজাৰ বিএড কলেজত বিএড এডমিশ্যন ল'ম বুলি ভাবিছিল তেওঁলোকে চিপাজাৰ বিএড কলেজৰ অফিচত গৈ ফৰ্মসমূহ কালেক্ট কৰিব পাৰে অফলাইনত ফৰ্মসমূহ কালেক্ট কৰিব লাগিব আৰু ফৰ্মৰ ফিজ হ'ল 7,050 750 টকা পে' কৰি আপোনালোকে ফৰ্ম ডাউনলোড কৰি ফৰ্মটো ছাবমিট কৰিব পাৰে লাষ্ট ডেট দিয়া নাই লাষ্ট ডেট হয়তো অহা 5 ছেপ্টেম্বৰলৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোৱা হৈছে 31 আগষ্ট তাৰিখে ফাইনাল মেৰিট লিষ্ট দিব আৰু 8 ছেপ্টেম্বৰৰ ভিতৰত সিহঁতে সকলো এডমিশ্যন কমপ্লিট কৰিব দিছে গতিকে মোৰ এনে লাগিছে যে 5 ছেপ্টেম্বৰলৈকে ইয়াতে লাষ্ট ডেট আপোনালোকে পাই যাব গতিকে এইখিনিয়ে ইয়াতে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ বাকি ইনফৰমেশ্যনখিনি পাবলৈ আপোনালোকে ইয়াতে কণ্টেক্ট নাম্বাৰ দেখা পাইছে এই নটিচ কৰাত কণ্টেক্ট নাম্বাৰ দেখা পাইছে 9365436120 তাৰপিছত আছে 9864400199 আৰু 3 নম্বৰত দিয়া আছে 8638306263 এই কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ
সাগৰ